हेलो फ्रेंड्स মই অন্যতা ব্লগলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই কোনো খোৱাৰ ৰেচিপি অনা নাই আজি মই এটা বেলেগ ভিডিঅ' বনাইছোঁ আৰু থাম্বনেল দেখিতো গম পাইছে মই আজি ক'ত গৈ আছোঁ মানে কি হ'ল যোৱাকালি মোৰ লগৰ সংগীতা আহিছে শিৱসাগৰৰ পৰা আৰু তাৰ ভনীয়েক আহিছে ভাবিলোঁ তাহাঁতৰ লগত টিপামৰ পৰা আহোগে মানে ময়ো যোৱা নাছিলোঁ তাহাঁত দুজনী অহাৰ কাৰণে লগতে আহি দিছোঁ আৰু ভিডিঅ'টি শেষৰলৈকে চাই থাকিব বুলি আশা কৰিলোঁ আৰু এইখন আমি পাইছোহি বুঢ়ীদিহিং নদী ইয়াৰ ওপৰত এতিয়া গৈ আছোঁ আৰু এখন পাৰ হ'লে আমি পামগৈ নাহৰকটীয়া আৰু আহি আমি এইখন হৈছে নাহৰকটীয়া টাউন পাইছোহি আৰু এইফালে আছে নাহৰকটীয়া ৰেল ষ্টেচন আৰু এতিয়া আমি গৈ আছোঁ নাহৰকটীয়াৰ পৰা এনেকৈ অলপ গৈয়ে আমি ৰাইট চাইডে সোমাই দিলোঁ আৰু এইটো ৰাস্তাত যায় জয়পুৰ আৰু এইফালে নামৰূপো যাব পাৰি এইফালে এতিয়া কিমান দূৰ যাব লাগিব নাহৰকটীয়াৰ পৰা চাগে 10-12 কিলোমিটাৰমান যাব লাগিব নেকি মইতো আগত অহা নাই কিন্তু শুনিছোঁহে আৰু এজন দাদা হয় মানে আমি এফালে আহি আছোঁ বাগান পাই আছোঁ অকল বাগান এইটো সাইডত আৰু এইখন হৈছে নাহৰকটীয়া কলেজ বহুত ডাঙৰ হয় কেম্পাছটো এখন দুখন গেট আছে এফালে এতিয়া আমি যাম লেফট সাইডে এখন তোৰণ বনাই আছে ইয়াৰ তলেদি আমি এতিয়া টিপামফাকেলৈ গৈ আছোঁ আৰু এফালে আহি আমি এতিয়া এখন পাইছোঁ নেপকো দলং এইখন নেপকো দলং আৰু এখন পাৰ হ'ব লাগিব এখন পাৰ হৈয়ে চাগে পামগৈ টিপামফাকে ফেলে এতিয়া গৈ আছোঁ আৰু এইফালে এতিয়া আমি ৰাইট সাইডে আকৌ টাৰ্ণ ল'ম এতিয়া আমি গাঁৱৰ মাজে যাব লাগিব আৰু আমি এতিয়া যাম ৰাইট সাইডে এখন বাইকখনৰ পিছে গৈ থাকিম কাৰণ আমিতো দেখা নাই আজিলৈকে গৈ থাকোঁচোন ক'ত কেনেকৈ পাওঁগে আৰু ৰাস্তা দেখিছে নহয় কিমান বেছি বেয়া একদম বোকা গাড়ীৰ পৰা মানে স্লিপ হৈ গৈছে বহুতেই বেয়া ৰাস্তাকেইটা আৰু বৰষুণ দিয়াৰ কাৰণে আচলতে ৰাস্তাটো বহুত বেছি বেয়া হৈ গৈছে সেইকাৰণে এয়া ফাইনেলি আমি পালোহি এতিয়া গাড়ীখন পাৰ্ক কৰি আহি আছোঁ নাহৰকটীয়া ডিব্ৰুগড়ৰ পৰা নাহৰকটীয়ালৈ কিমান কিলোমিটাৰ দূৰ চন্দাবা এইজনী মোৰ লগৰ হয় তাই মোৰ ৰুমমেট আছিল যোৰহাটত মই পঢ়ি থাকোঁতে আৰু তাইৰ ভণ্টি আৰু এজনী কি নম্ৰতা বহুত ধুনীয়া হয় প্লেচটো আপোনালোকে আহিব পাৰে এইবিলাক চাহপাত বহুত গ্ৰীণ একদম বহুত খোজকাঢ়িব লাগে আপোনালোকে ধুনীয়াকৈ একদম অলপ কমফৰ্ট ড্ৰেছ দিলে ভাল হয় ধুনীয়া পৰিৱেশ দেখিছেনে আৰু এইবোৰ চাওক এইবোৰ চিপছৰ পেকেট এইবিলাক কিবা কিবি গুটখা পেকেট এনেকৈ পেলাই গৈছে তো আপোনালোকে এনেকুৱা কাম কেতিয়াও নকৰিব ইয়াত এইটো ডাষ্টবিন আছেই আপোনালোকে চব পেকেটবোৰ ইয়াত পেলাব নাইতো আপোনালোকে লৈ যাব নিজৰ লগত মানে জেগাটো লেতেৰা নকৰিব আপোনালোকে কেতিয়াও ইমান ধুনীয়া ৰাস্তাটো একদম পাহাৰৰ ওপৰত চবফালে গ্ৰীণ চাহ গছ মানে দেখিয়ে ভাল লাগিছে আৰু চবফালে গ্ৰীণ দেখি চাৰিওফালে পুৰা চাহপাত আছে চাহপাত একদম ধুনীয়া লাগিছে হয় নাই দেখি ভাগৰটো কিন্তু সাংঘাতিক লাগিছে বহুত বেছি ভাগৰ কিমানডোখৰ উঠিব পাৰোঁগৈ নাজানো দেই এইকেইটা আহি আছে আমাৰ
লগৰীকেইটা আৰু সোণৰ তলত থাকি আহিলে আৰু তাইৰ কাৰণে আমি গোটেইকেইটা ৰৈ আছোঁ এইজনী টিকলি পুৰা চেলফি লৈছে তাই আৰু মই এবাৰ আপোনালোকক ওপৰৰ পৰা দেখাই দিছোঁ এইখিনি কিবা আহিলে যাবলৈ মন নাযায় ন এডোখৰ দেখি বহুত ধুনীয়া হয় ষ্টেপবিলাক দি দিয়াৰ কাৰণে খোজ কাঢ়িবলৈ বেছি সুবিধা হৈছে আমি এতিয়া আহি পাইছোহি ইমান দূৰ এয়া একদম মানে চব ভাগৰি পৰিছে এয়া আহি আমি ইমান দূৰ আৰু যাব আছে আমি যে আহিছোঁ ক'ৰ পৰা দেখাম মই হা আমি যে এই যে ষ্টেপকেইটা ওলাই আছে হোৱাইট হোৱাইটকৈ একদম তাৰ তলৰ পৰা আহিছোঁ গাড়ীটো অকণমান দূৰত ৰখাব দিয়ে একদম সেইডোখৰৰ পৰা খোজকাঢ়ি আহিছোঁ ইয়ালৈকে একদম ঘামি গৈছোঁ বহুত আৰু অলপ যাব আছে আৰু ভাল লাগিছে মানে গৰম উঠিছে কিন্তু এনজয় বহুত কৰিছোঁ ন আমি সঁচা এনজয় কৰিছোঁ বহুত ধুনীয়া সঁচা ধুনীয়া এনভাইৰনমেণ্টটো বহুত বেছি ধুনীয়া মানে একদম খোজকাঢ়ি আহি যেতিয়া একদম পাই যায়হি ন তেতিয়া মানে তলত যিখিনি দুখ কষ্ট হৈছিলে সেইখিনি মানে পাহৰি যোৱাৰ নিচিনা হৈছে এয়া আমাৰ নম্ৰতা ফটো মাৰি আছে আমি সকলো মানুহ আমাৰ একদম প্ৰব্লেম হৈ গৈছে ফুৰি উঠে গৰিজাৰে মাজতে গোলাপৰে পাহি মেলে তুমি ৰলে কাষত নিৰলে গৈ আছো এয়া সেই যে নদীখন দেখিছে সেইখন বুঢ়ীদিহিং নদী হয় গৈ আছো আৰু ডেষ্টিনেশ্যনটো আমাৰ ইমান দূৰ কষ্ট কৰি ভাল লাগিছে কিন্তু চাগে তলৰ ভিউটো বহুত ধুনীয়া এতিয়া দেখাই দিছোঁ মই এতিয়া ঘামি জামি আহি আছে চবেই একদম এয়া ওপৰত এই ঘৰটোলৈকে যাব লাগিব নি বাৰু চন্দাবা সেইয়া ঘৰ এটা আছে যে থান আছে তাত আমি তালৈকে গৈ আছোঁ বেছি সময় নাই আৰু পামগৈ আৰু আপোনালোকে কেমেৰাত দেখিছেনে মই গম পোৱা নাই কিন্তু মই বহুত ধুনীয়াকৈ দেখি আছোঁ এই যে সেইটো হয় কিন্তু এই বুঢ়ীদিহিং নদীখন বহুত ধুনীয়া লাগিছে ইয়াৰ পৰা চাবলৈ আৰু যে ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ আৰু এয়া এখন থান হয় আৰু ইয়াত এখন চাইনবোৰ্ড আছে ইয়াত লিখা আছে ৰাজধানী টিপাম কেপিটেল টিপাম বুৰঞ্জীয়ে পৰখা এই টিপাম দেওশালী পৰ্বততে বৰ অসম গঢ়োতা চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দৰ আঘোণ মাহত ইষ্ট দেৱতাক স্মৰণ কৰি নিজৰ বগা ঘোঁৰা বুলি দি মুংডুং চুনখামৰ প্ৰথম ৰাজধানী ৰূপে প্ৰতিষ্ঠা কৰি আহোম ৰাজত্বৰ পাতনি মেলিছিল তাৰপাছত তলত অলপকৈ লিখা আছে পূৰ্বাঞ্চল টাই সাহিত্য সভা টাই আহোম ছাত্ৰ সন্থা নাহৰকটীয়া আঞ্চলিক আৰু এই টিপাম ফাকিয়ালৰ ছাইডে বুঢ়ীদিহিং নদীখন একদম ধুনীয়াকৈ বৈ গৈছে দেখিছে নহয় এখন আৰু এইফালে আছে নামৰূপ সাৰ কাৰখানা জুম কৰিলেও চাগে নেদেখিব এইখিনি আৰু হৈ গ'ল এতিয়া আমিও যাওঁ আৰু ইয়াত আছে চুকাফা এখন ফটো এখন থানখন আৰু এতিয়া আমি যাওঁ ঘৰলৈ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিসকলে এনেকুৱা গ্ৰীণ মানে পৰিৱেশ চাই ভাল পায় তেন্তে এবাৰ হ'লেতো ইয়াত যাবই বহুত ভাল পাব মানে গৈ খুঁজে খুঁজে